নমস্কাৰ এভৰিৱান, আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল জিভিয়ান আছাম। যোৱা 10 অক্টোবৰ 2021 যি অসম টেট 2021 হৈ গ'ল আৰু সেই অসম টেটত পাছ কৰা LP আৰু UPত পাছ কৰা কেণ্ডিডেটসকলে এতিয়ালৈকে বা আজিৰ ডেটলৈকে মাৰ্কশ্বিট কাম চাৰ্টিফিকেটসমূহ লাভ কৰা নাছিলে আৰু তেওঁলোকে ৱেইট কৰি আছিলে আৰু আমালৈও বহুতে মেছেজ কৰি আছিলে যে মাৰ্কশ্বিট কেতিয়া দিব আৰু অৱশেষত আহিছে আজি ভাল খবৰ যে আপোনালোকৰ মাৰ্কশ্বিট কাম চাৰ্টিফিকেটখন দিবলৈ ওলাইছে আৰু সেই সম্পৰ্কত আজি এইমাত্ৰ এখন অফিচিয়েল নটিফিকেশ্যন আহিছে আৰু এই অফিচিয়েল নটিফিকেশ্যনখনতনো কি লিখা আছে, কেনেকৈ আপোনালোকে মাৰ্কশ্বিট পাব, কেতিয়াৰ পৰা পাব, গোটেইখিনি আপোনালোকক আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই জনাবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক, তেতিয়া সকলোখিনি সুন্দৰকৈ জানিব পাৰিব। এতিয়া মাৰ্কশ্বিট কাম চাৰ্টিফিকেটসমূহৰ ৰিচিপ্ট এণ্ড ডিষ্ট্ৰিবিউশ্যন সম্পৰ্কত আজি এখন অফিচিয়েল লেটাৰ আহিছে অসম সৰ্বশিক্ষা অভিযান মিছনৰ ফালৰ পৰা আৰু পঠিয়াইছে ফ্ৰম ধ্ৰুৱজ্যোতি দাস এছিয়াছ এক্সিকিউটিভ ডিৰেক্টৰ সমগ্ৰ শিক্ষা আছাম। আৰু কলৈ পঠিয়াইছে, সকলো জিলাৰ ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ সকললৈ পঠিয়াইছে এই অফিচিয়েল লেটাৰখন। আৰু এই লেটাৰখন মই মোৰ ফেচবুক পেজত অলৰেডি আপলোড কৰি থৈ দিছোঁ। আপোনালোকে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত থকা লিংকটোত গৈ পেলাই আপোনালোকে এই লেটাৰখন চাব পাৰিব, ডাউনলোড কৰি ল'ব পাৰিব। এতিয়া প্ৰথম কথা হ'ল যে জিলাসমূহে এই মাৰ্কশ্বিটসমূহ আনিবলৈ যাব লাগিব আৰু তাৰ কাৰণে এটা ডেট দিছে 16 মাৰ্চ 2022। আৰু এই ডিষ্ট্ৰিবিউশ্যন অফ মাৰ্কশ্বিটৰ যিটো ফৰ্মেট আৰু সেই ফৰ্মেটটো ইয়াতে তলত এই লেটাৰখনত দি দিছে, আপোনালোকে লেটাৰখনৰ পৰা চাব পাৰিব। এতিয়া কথা হ'ল 16 তাৰিখটো হৈছে সেইটো কেণ্ডিডেটখিনিৰ কাৰণে নহয়। এতিয়া কেণ্ডিডেটখিনিয়ে মাৰ্কশ্বিটখিনি কেতিয়া পাব বা কেণ্ডিডেটখিনিক মাৰ্কশ্বিটখিনি কেতিয়াৰ পৰা দিয়া হ'ব, আৰু কেণ্ডিডেটখিনিক মাৰ্কশ্বিট দিয়া হ'ব অহা 21 মাৰ্চৰ পৰা 31 মাৰ্চৰ ভিতৰত কেণ্ডিডেটখিনিক মাৰ্কশ্বিট প্ৰদান কৰা হ'ব। আৰু মাৰ্কশ্বিট আনিবলৈ যাওঁতে কেণ্ডিডেটসকলে কি লৈ যাব লাগিব, তেওঁলোকৰ যিখন এডমিট কাৰ্ড আছে সেই এডমিট কাৰ্ডখন তেওঁলোকে কেণ্ডিডেটখিনিয়ে লৈ যাব লাগিব। পাৰিলে এডমিট কাৰ্ডৰ এটা জেৰক্স কপিও লৈ যাব, বা যদি আপোনালোকে বিচাৰে তেনেহ'লে আপোনালোকৰ এটা ফটো আইডেণ্টিটি কাৰ্ডো লৈ যাব পাৰে বা তাৰ এটা জেৰক্সো লৈ যাব পাৰে। ফটো আইডেণ্টিটি কাৰ্ড আপোনাৰ পান কাৰ্ড হ'ব পাৰে, আধাৰ কাৰ্ড হ'ব পাৰে, ড্ৰাইভিং লাইচেঞ্চ হ'ব পাৰে, সেইটো লৈ যাব পাৰে। বাট এডমিট কাৰ্ড ইজ ভেৰি মেণ্ডেটৰী, এডমিট কাৰ্ড লৈ যাবই লাগিব আপোনালোকে। এতিয়া নেক্সট কথা হ'ল, যদি মাৰ্কশ্বিট আনিব নিজে যাব নোৱাৰে কেণ্ডিডেটজনে, তেনেহ'লে তেওঁ অথৰাইজ কৰা এজন মানুহ যাব পাৰিব। কিন্তু সেই যিজন ব্যক্তিক তেওঁ অথৰাইজ কৰে তেওঁ কিন্তু এখন অথৰাইজ লেটাৰ লৈ যাব লাগিব তেওঁৰ এডমিট কাৰ্ডখনৰ লগত, তেতিয়াহে তেওঁক মাৰ্কশ্বিট দিব, আদাৰৱাইজ মাৰ্কশ্বিট নিদিয়ে। এতিয়া মাৰ্কশ্বিটসমূহ আপোনালোকে বা কেণ্ডিডেটসকলে ক'ত লাভ কৰিব সেইটো এটা ডাঙৰ প্ৰশ্ন। আপোনালোকে আপোনালোকৰ জিলাতেই মাৰ্কশ্বিটসমূহ লাভ কৰিব। সাধাৰণতে কি হয়, জিলাৰ বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ত মাৰ্কশ্বিটসমূহ দিয়ে, তথাপি এই মাৰ্কশ্বিটসমূহ ক'ত দিয়ে বা যিটো ঠাই স্থানটো জিলা কৰ্তৃপক্ষই নিৰ্ধাৰণ কৰিব বা সিদ্ধান্ত ল'ব। আৰু এই সম্পৰ্কত জিলাৰ বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ে জাননী জাৰি কৰিব আৰু জাননী হয়তো এই 2-3 ভিতৰতে জাননী আহি যাব। আপোনালোকক যেতিয়া জাননী আহে তেতিয়া মই আপডেটটো দি দিম। এতিয়া সদ্যহতে এই যিখন অফিচিয়েল লেটাৰ আজি আহিছিলে, লেটাৰখনতনো কি লিখা আছিলে সেইখিনি আপোনালোকক জনাই দিলোঁ।